Welcome to International Space Station. আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত এষ্ট্ৰনটবোৰ কেনেকৈ দিনবোৰ কটায়। আমালোকৰ বাবে এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন এটা ৰহস্যময় স্থান আৰু এই ৰহস্যবোৰৰ বিষয়ে গৱেষণা কৰাৰ কাৰণে বিজ্ঞানীবোৰক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠুৱায়। 1961ৰ পৰাই এষ্ট্ৰনটবোৰক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ পঠোৱাৰ কাম আৰম্ভ হৈছে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন এটা বেলেগ স্থান আৰু সেইবাবে তাত যোৱাটো এটা বিপদযুক্ত কঠিন আৰু ভয়ংকৰ যাত্ৰা, কাৰণ তাত আবহাৱা আৰু বাতাৱৰণ আমাৰ পৃথিৱীৰ নিচিনা নহয় আৰু তাত কোনো ধৰণৰ বায়ুমণ্ডল উশাহ লোৱাৰ বাবে নাই কোনো অক্সিজেন। আমি জানো স্পেচৰ গ্ৰেভিটি একেবাৰে শূন্য আৰু একেবাৰে বৰফৰ দৰে ঠাণ্ডা। এষ্ট্ৰনটবোৰে এক ধৰণৰ স্পেচিয়েল শ্বুট পৰিধান কৰে আৰু এই স্পেচিয়েল শ্বুট পৰিধান কৰিলেই সমস্যাবোৰ শেষ নহয় আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন নাইবা প্ৰত্যাহ্বান হ'ব লাগে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা এই এষ্ট্ৰনটবোৰ তাত থকাৰ ফলত ইহঁতৰ দৈহিক আৰু মানসিক পৰিৱৰ্তন হৈ থাকে। স্পেচলৈ যোৱাৰ আগতে ভ্ৰমণকাৰীসকলক প্ৰায় এবছৰলৈকে প্ৰশিক্ষণ দিয়া হয়। 250 মাইল দূৰত্বত পৃথিৱীৰ কক্ষপথত থকা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন এটা এডভান্স লেবৰেটৰী হয়। আমেৰিকা আৰু অন্যান্য 15টা দেশৰ দ্বাৰা গঠিত হোৱা এই এডভান্স লেবৰেটৰী, য'ত খৰচ প্ৰায় $150 বিলিয়ন। পৃথিৱীৰ পৰা যেতিয়া ভ্ৰমণকাৰীসকলে স্পেচলৈ যায় তেতিয়া প্ৰথমে এই ইণ্টাৰনেশ্যনেল ষ্টেচনত উপস্থিত হয়। এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মহাকাশচাৰীসকলে কি কাম কৰি থাকে? মহাকাশলৈ গৱেষণা কৰা, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ চাৰিওফালে ভ্ৰমণ কৰা আৰু কিবা ৰিপেয়াৰৰ কাম থাকিলে তাক মেইনটেইন কৰা, ৰিলেক্স আৰু এনজয় কৰা, ৰেগুলাৰ এক্সাৰচাইজ কৰা। এই কামবোৰৰ পাছত খোৱা বোৱা, বাথৰুম, টয়লেট, টোপনি যোৱা আৰু বিভিন্ন ধৰণৰ কিতাপ পঢ়া। এই মহাকাশচাৰীবোৰে এনেকৈ দিনবোৰ কটাই দিয়ে। প্ৰথমে যেতিয়া ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত উপস্থিত হয় সেইদিনৰ পৰাই সিহঁতৰ দেহত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা দিয়ে। এই মহাকাশত গ্ৰেভিটি লেভেল 0 আৰু সেইকাৰণে বস্তুবোৰ ভাহি থাকে। এই মহাকাশত এষ্ট্ৰনটবোৰৰ হাড় ক্ষতি হৈ থাকে, সেইবাবে প্ৰতিদিনে 2 ঘণ্টাকৈ ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকে। আৰু এই মহাকাশত এই এষ্ট্ৰনটবোৰে সূৰ্য অস্ত আৰু উদয় হোৱা 16 বাৰকৈ দেখা পায়। আৰু এই মহাকাশত এই এষ্ট্ৰনটবোৰে এক বিশেষ ধৰণৰ ঘড়ী ইহঁতে ইউজ কৰে আৰু সেইটো হৈছে ওমেগা কোম্পানীৰ ঘড়ী। আৰু এই বিশেষ ঘড়ী ব্যৱহাৰ কৰি বিভিন্ন নিয়ম নীতিৰ মাজেদি দিনবোৰ অতিবাহিত কৰে। এষ্ট্ৰনটবোৰ ৰাতিপুৱা যেতিয়া টুথব্ৰাছ, সেইটো সময়ত টুথব্ৰাছখন মুখৰ ভিতৰত ভালকৈ ধৰি ৰাখিব লাগে, নহ'লে মুখৰ পৰা আকৌ ওলাই আহে। টয়লেট কৰাৰ সময়ত এক বিশেষ ধৰণৰ পাইপৰ ব্যৱহাৰ কৰা হয় আৰু এই টয়লেট কৰাৰ সময়ত কোনো ধৰণৰ পানীৰ ব্যৱহাৰ কৰা নহয়। তাত নেপকিন আৰু টিচু পেপাৰৰ ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰ কৰাৰ পিছত এইবোৰ পৃথিৱীত আনি আকৌ জ্বলাই দিয়ে। যেতিয়া গা ধোৱাৰ সময় হয় তেতিয়া এখেতে কি কৰে, স্পেচিয়েল বেগ এটাৰ ভিতৰত সোমাই গা ধুৱায়, কাৰণ বাহিৰত গা ধুব নোৱাৰে আৰু গা ধুলে কি হ'ব, পানীবোৰ গাত লাগি ধৰি থাকে। এই মহাকাশত কোনো বস্তুৱে অপচয় নকৰে, আনকি ইউৰিনবোৰকো ফিল্টাৰ কৰি ইউজ কৰাৰ ব্যৱস্থা কৰে। খোৱাৰ সময়ত খোৱাবোৰ ভাহি থাকে। এতিয়া আমি যেনেকৈ পৃথিৱীত মাছ, মাংস, শাক চব্জিবোৰ খাওঁ, মহাকাশত এইবোৰ খোৱা নহয়। তাত কি হয়, জাপান, ৰাছিয়া আৰু আমেৰিকাত তৈয়াৰী কিছুমান স্পেচিয়েল ফুড গ্ৰেডিয়েণ্টৰ ব্যৱহাৰ কৰা হয় আৰু এই ফুড গ্ৰেডিয়েণ্ট ড্ৰাই ফুডবোৰে এই এষ্ট্ৰনটবোৰ খায়। এই মহাকাশত টোপনি যাবৰ কাৰণে এটা স্পেচিয়েল বেগ থাকে, যাক শ্লিপিং বেগ বুলি কোৱা হয়। আৰু এই যেতিয়া টোপনি যোৱাৰ সময় হয় তেতিয়া এই শ্লিপিং বেগৰ ভিতৰত সোমাই ইহঁতে টোপনি যাব পাৰে। আমি জানো আমেৰিকা, চাইনা আৰু ৰাছিয়াই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এণ্টি মিছাইল নিক্ষেপ কৰিছে। এই এণ্টি মিছাইলবোৰ নিক্ষেপ কৰাৰ পিছত মহাকাশত বিধ্বস্ত হৈ অসংখ্য টুকুৰাত পৰিণত হৈছে আৰু এতিয়াও পৃথিৱীৰ কক্ষপথত ঘূৰি ফুৰিছে। এই টুকুৰাবোৰে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ বহুত ধৰণৰ ক্ষতি কৰে আৰু ইয়াক মেৰামতি কৰিবলৈ এষ্ট্ৰনটবোৰে বিশেষ শ্বুট পৰিধান কৰি বাহিৰলৈ ওলাই আহে আৰু এই কামবোৰ ঠিক কৰে। এই ভিডিঅ'টো দেখাৰ পিছত আপোনাৰ যদি স্পেচত যাবলৈ মন হয় তেনেহ'লে নিশ্চয় আপুনি যাব পাৰিব। স্পেচ টুৰিজিমৰ চিন্তা চৰ্চাবোৰ চলি আছে, কিন্তু ইয়াৰ কাৰণে
লাগিব বৃহৎ সংখ্যক টকা পইচাৰ। কেৱল মাত্ৰ এটা স্পেচ শ্বুট বনাবলৈ খৰচ হয় 100 কোটি। তেনেহ'লে নিশ্চয় আপুনি ভাবিব পাৰিব যে কিমান টকাৰ প্ৰয়োজন হ'ব এই মহাকাশত যাবলৈ। মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল এপিছ'ড পুৰা আপডেটটো ছাবস্ক্ৰাইব কৰিব।